Hello, welcome back to my YouTube channel. আজি বেছি দেৰি হ'ল ফ্ৰেছ টেজ হৈ কিনে এনেই বিচনাতে আছিলোঁ এতিয়া 12টা বাজে আৰু 4 মিনিট বাকী আছে এতিয়া ভাত বনাবা যোগাৰ কৰোঁ আৰু চাই যাই থাকোঁতে ভাত বনাব যাওঁ মই এতিয়া এয়া আছে পাকঘৰৰ অৱস্থা এয়া কাম কৰি আছে এইবিলাকৰ পৰা কি ওলাইছে মই এইটো বাচিম বেহাৰ শাকটো বাচিম তাই চাফা কৰি আছে জাবৰ মাখা চাফা কৰি আছে ময়ো এতিয়া আৰু ভাত বনোৱাত লাগি যাওঁ আৰু কিনা বস্তু নাগাইছে একদম শুকাই গৈছে চাহ এতিয়া বইল খাম এইটো মই মাছেদি বইল বাছি লওঁ তুলমুঠি শাকৰে এইখিনি ওলাল ভাল আৰু এইখিনি ওলাল বেয়া শাকটো ধুইছোঁ ৰেডি কাটি কৰি ল'লোঁ তাৰপিছত এইফালে আছে মাছ কেইটামান এইটোও খাম আৰু এইফালে ৰাতিৰ মাংস আঞ্জা আছে এইটোও খাম বেলেগ একো নবনাওঁ তেল গৰম হৈছে মাছটো গৰম কৰি লওঁ মানে কালিয়ে ফ্ৰাই কৰিছিলোঁ আজি এনে আৰু গৰম কৰোঁ তো গাইছ এতিয়া ভাত খাবা লৈছোঁ নিমখ চিমখ টেমা চেমা গোটেইকৈ ৰেডি কৰি লৈছোঁ আৰু এয়া ভাতৰ লগত মাছ এক পিচ বটিলোঁ তাৰপিছত শাক আৰু ৰাতিৰে মাংস ভাজা মাছ ফ্ৰাই এইখিনিয়ে আজি বেলেগ একো নাই আৰু এইটোৱে খাই থাকালৈ দেখাই নাথাকোঁ খাওঁ আমি আৰু ইয়ালৈ আগত কিবা ভিডিঅ' আহে কিবা চিন আহে নাজানো কিবা চিন আহিলে দেখাম আৰু যদি নাহে এইখিনিতে ভিডিঅ'টো শেষ হ'ব এতিয়া খাওঁ ভাতটোতো খালোঁ গাইছ এতিয়া খাই উঠি ইয়াত কেইটামান তেতেলী টেঙা আছিল ইয়াতে এই জ্বলাটো কাটি কিনে সোমাই থওঁ মানে সোমাই দিওঁ এই কেঁচি দি সৰু সৰু কাটিম এনেকৈ কেমেৰা ধৰি দিয়া মানুহো নাই নিজে এনেকৈ কষ্ট মষ্টকৈ কাটি দিছোঁ আৰু সৰু কৰিব লাগিব ভয়ে লাগে ৰঙালা জলকীয়া বুলি ক'লি কপিৰাইট লাগবই নাখাবা হ'ব দে ইমান সৰু হ'লে খাবাই নাপাম দেখোন মুখতে নালাগিব জ্বলাটো হ'বনে কেনেকৈ সোমাম এতিয়া খুলি দি টেমাটো এই তাৰিকা বগৰীটো দিম মানে বগৰী কেনেকৈ হৈ আছে এটা খাইছোঁ আৰু এইটো তেতেলী টেঙা এই জ্বলাটোৱে আধা আধা সোমাই থওঁ হৈছে না কম বেছি হৈছে নেকি হ'ব দে তোমাৰ ভাগৰ বাচনখিনি ধুয়ে মই ভুল কৰিলোঁ দিয়া হৈছে বৰষুণ দি আছে গাইছ কিনিয়াকৈ আৰু গাইছ আমাৰ কেম্পাছত নতুন ৰুম বনাইছে কাৰোবাক যদি ৰুম লাগে বুকিং কৰিব পাৰা আৰু মানে আমাক একবাৰ কৈ থ'লে আমি কৈ থ'ব পাৰিম আৰু বনাই আছে হ'ব আৰু বেছি দিন নাই বৰষুণ দিয়াৰ কাৰণে আজি মিস্ত্ৰী কাম কৰিব থাকিল আমাৰ কেম্পাছতে আমাৰ নহয় দেই কেম্পাছৰহে